বন্ধুসকল, ভাৰত এখন এনেকুৱা দেশ য'ত ক্ৰিকেটক নিজৰ ধৰ্মৰ মৰ্যাদা দিয়া হয়। ইয়াত খেলুৱৈৰো অভাৱ নাই আৰু দৰ্শকৰো অভাৱ নাই। নীলা জাৰ্চিত খেলাৰ সপোন সকলোৰে চকুত দেখিবলৈ পোৱা যায়। কাৰোবাৰ এই সপোন নিজৰ অঞ্চলৰ ফিল্ডতে শেষ হয় আৰু কিছুমানৰ ৰঞ্জী ট্ৰফি খেলাৰো সুযোগ নাপায়। কিন্তু আপোনাৰ যদি টেলেণ্ট আছে আৰু নিজৰ ওপৰত বিশ্বাস আছে, তেন্তে আপোনাৰ সপোন নিশ্চয় এদিন পূৰণ হ'ব। এনেতো কোৱা হয় স্কাই ইজ দ্য লিমিট, কিন্তু আজি আপোনালোকক এনেকুৱা এজন খেলুৱৈৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যিজনে নিজৰ কেৰিয়াৰৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেলখনত প্ৰথম বলটো 6 মাৰি প্ৰমাণ কৰি দিলে যে স্কাই ইজ লিমিটলেছ। কিন্তু পৰিচালনা সমিতিৰ ভুল সিদ্ধান্ত আৰু গুৰুত্বহীনতাৰ কাৰণে তেওঁৰ কেৰিয়াৰৰ সূৰ্যোদয় এনেকুৱা এটা বয়সত হ'ল, যিটো বয়সত বাকী ক্ৰিকেটাৰে অৱসৰ গ্ৰহণৰ কথা চিন্তা কৰে। কিন্তু যেতিয়া তেওঁ সুযোগ পালে, তেতিয়াই তেওঁৰ উজ্জ্বলতা পৃথিৱীৰ প্ৰতিটো কোণলৈ বিয়পিলে। এতিয়াতো আপোনালোকে নিশ্চয় বুজি পাইছে, হয়, মই সূৰ্যকুমাৰ যাদৱৰ বিষয়ে কৈ আছোঁ, যাক সকলোৱে মৰমতে স্কাই বুলি কয়। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সূৰ্যৰ জীৱনৰ আপোনালোকে নজনা কিছুমান কথা জনাম আৰু জনাম কিয় সূৰ্যৰ জীৱনৰ সূৰ্য দেৰিকৈ উদয় হ'ল। সূৰ্যকুমাৰ অশোক যাদৱৰ জন্ম 1990 চনৰ 14 ছেপ্টেম্বৰত মুম্বাইত হৈছিল। সূৰ্যকুমাৰ সৰুৰে পৰা ক্ৰিকেট আৰু বেডমিণ্টনত আগ্ৰহী আছিল। প্ৰকৃততে তেওঁ স্থায়ী বাসিন্দা আছিল উত্তৰ প্ৰদেশৰ বাৰাণসীৰ। তেওঁ যেতিয়া সৰু আছিলে, তেওঁৰ পিতৃ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ চাকৰিৰ কাৰণে মুম্বাইত শ্বিফ্ট হৈছিলে। সূৰ্যই বেটিঙৰ আৰম্ভণি মুম্বাই চহৰৰ গলিৰ পৰা আৰম্ভ কৰিছিলে। যেতিয়া সূৰ্য 10 বছৰীয়া আছিল, তেতিয়াই তেওঁৰ ক্ৰিকেটৰ প্ৰতি আকৰ্ষণ দেখি তেওঁৰ পিতৃয়ে ওচৰৰ ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰত নামভৰ্তি কৰাই দিছিল। তাৰ পিছতে তেওঁ এডউইন চাৰ্কেল একাডেমীত যোগদান কৰিছিল। ইয়াৰ পিছত মুম্বাই এজ গ্ৰুপৰ ক্ৰিকেট খেলা আৰম্ভ কৰিলে। এজ গ্ৰুপ ক্ৰিকেটত সুন্দৰ প্ৰদৰ্শন কৰা সূৰ্যই 2010 চনত মুম্বাইৰ হৈ ৰঞ্জী ট্ৰফিত নিজৰ কেৰিয়াৰৰ প্ৰথমখন মেচ খেলিলে আৰু প্ৰথমখন মেচতে বিস্ফোৰক 73 ৰানৰ এটা ইনিংছ খেলিলে। আৰু সূৰ্যকুমাৰে তেতিয়াৰ প্ৰথম অৰ্ধশতক কৰা বেটছমেন আছিলে। ইয়াৰ পৰাই তেওঁৰ IPL যাত্ৰা আৰম্ভ হৈছিল। 2011ত প্ৰথমবাৰৰ কাৰণে মুম্বাই ইণ্ডিয়ানছে নিজৰ দলত অন্তৰ্ভুক্ত কৰিছিল, কিন্তু তেওঁক কোনো এখন মেচতে খেলাৰ সুযোগ দিয়া হোৱা নাছিল। যেনেকৈ সময় বাগৰিলে সূৰ্যকুমাৰৰ স্থিতিও ওখ হৈ গৈ থাকিল। তেওঁ কণ্টিনিউ ৰান বনাই গৈ থাকিল। 2011-12 বৰ্ষত ৰঞ্জী ট্ৰফিত তেওঁ তৃতীয়খন মেচত ডাবল চেঞ্চুৰী মাৰিবলৈ সক্ষম হ'ল, আৰু য'ত তেওঁ দ্বিতীয়খন মেচত শতক মাৰিছিলে। আৰু তেওঁ সেইটো বৰ্ষতে মুম্বাইৰ ফালৰ সৰ্বাধিক স্কোৰাৰ হ'ল। অকল এইটোৱেই নহয়, ইনিংছৰ 1000 ৰান বনোৱা সূৰ্যকুমাৰে মেচ এণ্ডেড 22 খিতাপো অৰ্জন কৰিছিল। কিন্তু তেওঁৰ IPLৰ কেৰিয়াৰ নিৰাশাজনক আছিল। 2012 IPLত মাত্ৰ এখন মেচ খেলাৰ সুযোগ পাইছিলে, য'ত তেওঁ নিজৰ খাতাও খুলিব নাপালে। এই বছৰটো তেওঁৰ কাৰণে বহুত নিৰাশাজনক আছিলে, কাৰণ 6খন ৰঞ্জী ট্ৰফিটো কেৱল মাত্ৰ 72 ৰান কৰিবলৈ সক্ষম হৈছিল। কিন্তু 2013-14 ৰঞ্জী ট্ৰফিত মুম্বাইৰ টপ 3 ৰান স্কোৰাৰ খিতাপ পোৱা সূৰ্যকুমাৰে 2014ত মুম্বাই টীমৰ কেপ্টেইন হ'ল। কিন্তু পিছলৈ গৈ চন্দু তুহাৰৰ লগত কিবা মত বিভেদ হৈ কেপ্টেইনৰ পদ হেৰুৱাব লগা হৈছিল। সেই একে বছৰতে IPLত কলকাতা নাইট ৰাইডাৰ্ছে 70 লাখ টকাত নিজৰ দলত ভৰ্তি কৰালে। এতিয়ালৈকে 3 বছৰত মাত্ৰ এখন মেচ খেলা সূৰ্যকুমাৰক KKRত 5-6 নম্বৰৰ পিছতে বেটিং কৰিবলৈ সুযোগ দিছিলে, য'ত কেৱল মাত্ৰ 10-15টা বল খেলিবলৈ পাইছিলে, য'ত তেওঁ না ক্ৰিজত বেছি সময় থাকিবলৈ পাইছিলে না প্লেটফৰ্মত, যাৰ কাৰণে তেওঁৰ কেৰিয়াৰ আগবাঢ়িব পৰা নাছিলে। 2015ত IPLত তেওঁৰ 20টা বলত 46 ৰানৰ স্ক'ৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে, য'ত 5টা আকাশলংঘী 6 আছিলে। তাৰ পিছৰ পৰা 2017লৈকে KKRত ভাইচ কেপ্টেইনৰ পদ পাবলৈ সক্ষম হ'ল। তেওঁ প্ৰতিটো ছিজনত মাত্ৰ 100ৰ পৰা 150 ৰানে কৰিবলৈ সুযোগ পাইছিলে। ঘৰেলু ক্ৰিকেটত ৰান বনাব নোৱাৰাৰ কাৰণে তেওঁক গুৰুত্ব দিয়া হোৱা নাছিলে, কাৰণ ভাৰতীয় খেলুৱৈৰ প্ৰতিভা অকল IPLতহে লক্ষ্য কৰা হয়। আৰু সূৰ্যকুমাৰে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিবলৈ সুযোগ পোৱা নাছিলে, যাৰ কাৰণে কেৰিয়াৰৰ 5-6 বছৰ উঠা-নমা হৈ থাকিল। কিন্তু ইয়াৰ পাছতো সূৰ্যকুমাৰ হাৰ মনা নাছিলে, নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছিলে। 2018 চন এইটো এনেকুৱা এটা বছৰ, যিটো বছৰক সূৰ্যকুমাৰৰ গেম চেঞ্জিং বছৰ বুলি কোৱা হয়। সূৰ্যকুমাৰক মুম্বাই ইণ্ডিয়ানছে 3.2 কোটি টকাত নিজৰ দলত ভৰ্তি কৰালে। এতিয়ালৈকে দৰ্শকে কেৱল এজন এভাৰেজ বেটছমেন বুলি ভাবি থকা সূৰ্যকুমাৰৰ কেৰিয়াৰ সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছিলে। মুম্বাই ইণ্ডিয়ানছৰ কোচ মহিলা জয়বৰ্ধনে বহুত কষ্ট কৰিলে। যেনেকৈ সোণক আকাৰ দিবলৈ জুইত পুৰিব লাগে, ঠিক সূৰ্যও কষ্ট কৰি সকলোবিলাক আকৌ নতুনকৈ আৰম্ভ কৰিলে, য'ত প্ৰথমে তেওঁ নিজৰ ফিটনেছৰ ওপৰত ধ্যান দি নিজৰ ওজন কমালে। তাৰপিছত নিজৰ দক্ষতা আৰু কৌশলতো বহুতখিনি ভুল শুধৰাই ল'লে। তেওঁ প্ৰথমে বেছিভাগ পেচ বল উইকেট কিপাৰৰ পাছফালে শ্বট খেলিছিল। তাৰপিছত তেওঁ নিজৰ ৰেঞ্জ বঢ়ালে। এতিয়া তেওঁ কেৱল মাত্ৰ এটা দিশত নহয়, তেওঁ 360 শ্বট খেলিবলৈ আৰম্ভ কৰিলে। অফছাইড তেওঁৰ বাবে বহুত কমজুৰি আছিলে, যিটো কমজুৰি তেওঁ শক্তিলৈ ৰূপান্তৰিত কৰিলে। মুম্বাই ইণ্ডিয়ানছৰ মেনেজমেণ্ট আৰু ৰোহিত শৰ্মাই প্ৰথম 2খন মেচৰ পিছত সূৰ্যকুমাৰক 5 নম্বৰৰ আগত বেটিং কৰাৰ সিদ্ধান্ত ল'লে। তাৰ পিছৰ পৰাই সূৰ্য আৰু কেতিয়াও পিছলৈ উভতি চোৱা নাই। 2018 IPLত তেওঁ প্ৰথমবাৰ 512 ৰান কৰিলে। তেওঁ মুম্বাইৰ টপ স্কোৰাৰ হ'ল। এটা ইণ্টাৰভিউত সূৰ্যই কৈছিলে যে তেওঁ আগৰ পৰাই এজন অসাধাৰণ খেলুৱৈ হ'ব বিচাৰিছিল, বেলেগ বেলেগ ব্যতিক্ৰমী শ্বট খেলিব বিচাৰে। তেওঁ অকল এটা দিশতে নহয়,
খেলপথাৰৰ প্ৰতিটো দিশতে তেওঁ খেলিব বিচাৰে আৰু তেওঁৰ এই কথা সঁচা হ'বলৈ ধৰিলে। কভাৰ ড্ৰাইভৰ পৰা আৰম্ভ কৰি কিপাৰৰ ওপৰৰে এনেকুৱা কোনো শ্বট নাই যিটো সূৰ্যই খেলিব নোৱাৰে আৰু তেওঁৰ এই বেটিঙত আত্মবিশ্বাস দেখিবলৈ পোৱা গ'ল আৰু সূৰ্যৰ কঠোৰ পৰিশ্ৰমে সফলতা পালে। 2018-19 অনুষ্ঠিত হোৱা দেওধৰ ট্ৰফিত ইণ্ডিয়া চি টীমত তেওঁৰ নাম আহিলে। এতিয়া সূৰ্য এজন এনেকুৱা বেটছমেন যিয়ে যিকোনো নাম্বাৰতে বেটিং কৰিবলৈ সক্ষম। 2019 পৰা সূৰ্য কুমাৰ মুম্বাই ইণ্ডিয়ানছৰ নাম্বাৰ 3ত বেটিং কৰা বেটছমেন হ'ল। চেম্পিয়ন হোৱা মুম্বাই ইণ্ডিয়ানছৰ কাৰণে তেওঁ 424 ৰান কৰিলে। স্কাই এতিয়া জনপ্ৰিয় নামী খেলুৱৈ হৈ পৰিল। ইয়াৰ মাজতে সূৰ্য কুমাৰক ইণ্ডিয়া টীমত অন্তৰ্ভুক্ত কৰাৰ কথা বহুতবাৰ চলিছিলে, কিন্তু সূৰ্য কুমাৰক সুযোগ দিয়া নহ'ল। আচৰিত হ'বলগীয়া কথা এইটো আছিলে যে 2020 IPLত 145 ষ্ট্ৰাইক ৰেট আৰু এভাৰেজ 40 ৰান কৰাৰ পিছতো তেওঁৰ নাম ইণ্ডিয়া টীমত অহা নাছিলে, যিটো কথাত সূৰ্য কুমাৰ বহুত নিৰাশ হ'ল। একেৰাহে 4-5 বছৰ কষ্ট কৰি ভাল প্ৰদৰ্শন কৰাৰ পিছতো ভাৰতীয় দলত খেলিবলৈ নাপাই তেওঁ বহুত মানসিকভাৱে ভাগি পৰিলে। একেৰাহে বাৰে বাৰে পৰিচালনা সমিতিয়ে এনেকুৱা আচৰণ কৰাটো এটা অপৰাধ আছিলে, যি এজন টেলেণ্টেড বেটছমেনৰ মহত্বপূৰ্ণ সময় ধ্বংস কৰি দিলে। তাৰ পাছতে মুম্বাই ইণ্ডিয়ানছ আৰু RCBৰ মাজত মেচ আছিলে। সেইটো সময়ত মেচ পুৰা গৰমাগৰমিত চলি আছিলে। এনেতে বিৰাট কোহলীয়ে সূৰ্যক শ্লেছ কৰা দেখা গ'ল। বেলেগ খেলুৱৈ হোৱা হ'লে চাগে সেইটো সময়ত কাজিয়া কৰিলে হয়, কিন্তু সূৰ্য কুমাৰে বিৰাট কোহলীৰ উত্তৰ বেটেৰে দিলে। 79 ৰান কৰি নট আউট থাকি মুম্বাই ইণ্ডিয়ানছক জয় কৰালে আৰু তাৰ চেলিব্ৰেশ্যন শ্বাহৰুখ খানৰ ষ্টাইলত কৰিলে, যিটো দৃশ্য সকলো দৰ্শকৰ মনত ৰৈ গ'ল। শেষত গৈ 2011ত ইংলেণ্ডৰ বিৰুদ্ধে হ'বলগীয়া T20 আৰু এদিনীয়া শৃংখলাত সূৰ্যৰ নাম আহিলে। অৱশেষত সেইটো দিন আহিলে য'ত ইংলেণ্ডৰ বিৰুদ্ধে খেলা প্ৰথমখন T20 মেচত সূৰ্যক দেখা গ'ল যদিও তেওঁক বেটিং কৰাৰ সুযোগ নাপালে আৰু দ্বিতীয়খন মেচত তেওঁক খেলিব দিয়া নহ'ল। ইয়াৰ পিছৰ মেচখনত সূৰ্যই তেওঁৰ জীৱনৰ ভাৰতীয় দলৰ হৈ বেটিং কৰাৰ প্ৰথম বলটোতে 6 মাৰি তেওঁক প্ৰমাণ কৰি দিলে যে যিকোনো বলকে যিকোনো দিশতে তেওঁ খেলিব পাৰে, যিটো বলৰ স্পীড আছিলে 145 km/h আৰু 57 ৰানৰ এটা সুন্দৰ ইনিংছ খেলি তেওঁ মেন অফ দ্য মেটছৰ খিতাপ লাভ কৰিলে। তাৰ পাছতে বিৰাট কোহলীয়ে কৈছিলে যে সূৰ্যক নাম্বাৰ 3ত খেলাবলৈ সাজু আছোঁ আৰু তাৰ পাছতে সেই একেটা বছৰতে শ্ৰীলংকাৰ বিৰুদ্ধে হ'বলগীয়া এদিনীয়া শৃংখলাটো খেলিবলৈ সুযোগ পালে আৰু সেই শৃংখলাটো মেন অফ দ্য ছিৰিজৰ খিতাপ অৰ্জন কৰিলে। একেৰাহে সুন্দৰ প্ৰদৰ্শন কৰা সূৰ্য ভাৰতীয় টীমৰ অবিচ্ছেদ্য অংগ হ'ল। তাৰ পাছতে সূৰ্যৰ প্ৰৱেশ 2021 T20 বিশ্বকাপতো হ'ল। তাৰ পাছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা T20 ছিৰিজত মেন অফ দ্য ছিৰিজ হ'ল। 2022তো তেওঁৰ সুন্দৰ ফৰ্ম দেখিবলৈ পোৱা গ'ল। কিছুদিন আগতে ইংলেণ্ডৰ লগত হোৱা T20ত 216 ৰানৰ লক্ষ্য অতিক্ৰম কৰোঁতে যেতিয়া ভাৰতে 30 ৰানত তৃতীয়টো উইকেট হেৰুৱালে, তেতিয়া কোনেও ভবাও নাছিলে যে ভাৰতে লক্ষ্যৰ ওচৰতো আহিব পাৰিব। কিন্তু সূৰ্যৰ আকৰ্ষণীয় 117 ৰানে সকলো ভাৰতীয়ৰে হৃদয় জিনিলে। অৱশেষত ভাৰতীয় দলে 17 ৰানৰ কাৰণে মেচখনত হাৰিবলগীয়া হৈছিল যদিও সূৰ্যই সকলোৰে হৃদয়ত স্থান ল'লে। যি আত্মবিশ্বাসেৰে সূৰ্যই খেলে তাৰ কাৰণে ভাৰতীয় দলত নাম্বাৰ 4ত বেটিং কৰা সমস্যা সমাধান হ'ল। কেতিয়াও পৰাজয় স্বীকাৰ নকৰা সূৰ্যই কেতিয়াও কষ্ট কৰিবলৈ এৰা নাই। সূৰ্য কুমাৰে নিজৰ সফলতাৰ আঁৰৰ মানুহজন ৰোহিত শৰ্মা বুলি কয়, যিজনে বেয়া সময়তো সূৰ্যৰ কাষত এজন ককায়েকৰ দৰে আছিলে। আৰু এইটো কোৱাও ভুল নহ'ব যে সূৰ্যৰ টেলেণ্টক পোনপ্ৰথমে ৰোহিত শৰ্মাই লক্ষ্য কৰিছিল আৰু 2011তে টুইট কৰি কৈছিল আৰু সেই টুইট এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল। বন্ধুসকল, এইটো আছিলে সূৰ্য কুমাৰৰ কাহিনী, যিয়ে এইটো আকৌ এবাৰ প্ৰমাণ কৰি দিলে যে কষ্টৰ ফল সদায় মিঠা। আজিলৈ ইমানখিনিয়ে, লগ পাম পৰৱৰ্তী ভিডিঅ'ত। আশা কৰিছোঁ ভিডিঅ'টো নিশ্চয় ভাল পাইছে আৰু যদি ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।